মুখত কলিতা আছে কাৰণে সংগঠন কৰিছো। বহুত বাগানত মেইন যেতিয়া পাত কনজিউম হয় তেতিয়া এই এপিডিচিএল অফিচবিলাকৰ ডাঙৰ ডাঙৰ অফিচাৰ তেওঁলোকক কিবা চিটিপিটি বুলি কিবা এটা কৰিব লাগিব। সেইটো কৰিলে তাৰমানে প্ৰিপেইড মুডত মিটাৰটো নুঠে। গতিকে অফিচত আং বাং কথা কৈ থাকিব দাদা আপুনি ৰেছপঞ্চিবল হ'ব। মানে মানুহৰ এটিটিউড দেখিছে নাই? মোৰ নাম বিদ্যুৎ শইকীয়া দেই দাদা। লেটেং পেটেং কথা ক'লে কোনো মাৰি ল'লে মই ভয় কৰা মানুহ নহয় আকৌ। মোৰ হাতত এজাপ ডাটা আছে, দিয়কচোন। মই এইটো দিয়কচোন, ডাটাখিনি দিয়ক। মই কিছুমান কথা কোৱাই নাই। এইখন গেজেট নটিফিকেশ্যন, এইখন গেজেট নটিফিকেশ্যন ভাৰত চৰকাৰৰ দেই। এইখন ভিডিঅ' কৰি থওক, এনেকুৱা ভয় কোনো দেখুৱাবলৈ ইয়াত নাহিব। যোনে হওক লাগিলে মুখত কলিতা আছে কাৰণে সংগঠন কৰিছো। যিকেইটা কথা কৈছে তাৰ কথা কৈছো, কাগজ দেখুৱাইছো, তথ্য সহকাৰে কৈছো। ভিডিঅ' কৰি থওক, পুলিচ মাতি দিয়ক, এনেকুৱা দাদাগিৰি কথা ইয়াত নকব। দাদা যোনে কৈছে আপোনাক কৈছো, আপুনি ৰেছপঞ্চিবল। ইয়াত আমি আন্দোলন কৰি আছো, আমি লিডাৰ। ইয়াৰ পৰা শিলগুটি এটা মাৰি দিলে আমাৰ ওপৰত কেছটো হ'ব, হয় নে নহয়? আমি লিডাৰ, আমাৰ ওপৰত কেছটো হ'ব। গতিকে অফিচত আং বাং কথা কৈ থাকিব দাদা আপুনি ৰেছপঞ্চিবল হ'ব। মানুহক মুখ চম্ভালিবলৈ কথা কওঁ। এইখন ভাৰত চৰকাৰ ৰাজপত্ৰ, দেখিছে নাই? এইখন গেজেট নটিফিকেশ্যন। মই নিজে মাষ্টাৰ ডিগ্ৰী কৰিছো, মই নিজে দাদা ইংৰাজী অংক চব বুজি পাওঁ। এইখন নটিফিকেশ্যন আপোনালোকে জানেনে? এই নটিফিকেশ্যনখনত স্পষ্টকে লিখা আছে। কি লিখা আছে জানে? এইখন গেজেট নটিফিকেশ্যন ভাৰত চৰকাৰৰ। এইখন 17 জানুৱাৰী 2021 ওলাইছিলে স্মাৰ্ট মিটাৰক লৈ। মই আপোনালোকক পঢ়ি দিছো। তাত ছেকেণ্ড পেৰাগ্ৰাফটোত অল গভৰ্ণমেণ্ট অফিচেছ এট ব্লক লেভেল এণ্ড এবভ, অৰ্থাৎ সকলো চৰকাৰী অফিচাৰ ব্লক লেভেল বা তাতকে ওপৰৰ, এণ্ড অল ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল কনজিউমাৰ্ছ, সকলো উদ্যোগিক আৰু ব্যৱসায়িক। তাৰমানে বাগানৰ পৰা ধৰি যিমান কমাৰ্চিয়েল ব্যৱসায় কৰা, আমাৰ কানেকশ্যন দুই ধৰণৰ, কেইবা ধৰণৰ আছে। আমি লোৱাটো ডমেষ্টিক, মানে ঘৰুৱা। আমি তাৰ পৰা মেচিন নচলাওঁ, আমি তাৰ পৰা ব্যৱসায় নকৰোঁ, এইটো ডমেষ্টিক। গতিকে ইয়াত লিখিছে যিমান চৰকাৰী অফিচ আছে আৰু যিমান ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল কনজিউমাৰ আছে, উদ্যোগিক আৰু ব্যৱসায়িক কাষ্টমাৰ আছে, চেল বি মিটাৰ্ড উইথ স্মাৰ্ট মিটাৰ্ছ, তেওঁলোকক স্মাৰ্ট মিটাৰৰ মিটাৰ লগাই দিয়ক উইথ প্ৰি পেমেণ্ট মোড। এই যে আমি আগতীয়াকৈ ৰিচাৰ্জ কৰোঁ তেনেকৈ ৰিচাৰ্জ কৰি দিয়ক বাই ডিচেম্বৰ 2023। 2023 চনৰ ডিচেম্বৰ মাহৰ আগতেই যিমান মানে চৰকাৰী অফিচ আছে, যিমান বাগান আছে, যিমান কমাৰ্চিয়েল কনজিউমাৰ আছে, চবকে লগাই খতম কৰিবলৈ দিছিলে। কিন্তু আপোনালোকে খবৰ লওক 90% কানেকশ্যনত তেওঁলোকে প্ৰিপেইড কৰা নাই, আগৰ মিটাৰটোত চলাই আছে। গম পাইছেনে? তাৰমানে বহুত বাগানত মেইন যেতিয়া পাত কনজিউম হয় তেতিয়া এই এপিডিচিএল অফিচবিলাকৰ ডাঙৰ ডাঙৰ অফিচাৰ তেওঁলোকক কিবা চিটিপিটি বুলি কিবা এটা কৰিবলৈ দিয়ে। সেইটো কৰিলে তাৰমানে প্ৰিপেইড মুডত মিটাৰটো নুঠে। তাৰমানে ইয়াত কি কৈছিলে? যিমান ব্যৱসায়িক কনজিউমাৰ আছে, যিমান উদ্যোগিক কনজিউমাৰ আছে, যিমান চৰকাৰী অফিচ আছে, 2023 চনৰ ভিতৰত প্ৰথম লগাই লওক বুলি কৈছিলে। প্ৰথম সেইবিলাক লগাই লওক। সেইবিলাক লগাই যেতিয়া শেষ হ'ব, সেইবিলাক লগাই শেষ হোৱাৰ পিছত গাঁৱৰ কথা আহিলেহেঁতেন। কিন্তু এতিয়া তেওঁলোকে প্ৰথম টাৰ্গেট কৰি দিলে আপোনাক হাজিৰা কৰা।